Hey guys, আজি বহু দিনৰ প্লেনিঙৰ পিছত ফাইনেলি আমি সকলোৱে যাবলৈ ওলালো ছিকিমলৈ বুলি। আৰু আপোনালোকেতো জানেই ছিকিমলৈ যাবলৈ হ'লে প্ৰথমতে NGP লৈ যাব লাগিব। আৰু সেয়েহে আমি NGP ষ্টেচনত যাবলৈ বুলি পল্টন বজাৰ ষ্টেচন পাই গ'লোহি। এয়া চাওকচোন মোৰ লগৰ কেইজনৰ নিজৰ চিটকেইটা বিচাৰি বিচাৰি কেনেকুৱা অৱস্থা হৈছে। মই আৰু তাহাঁতৰ আশাতে ৰৈ পুৰা ভিডিঅ' বনাই মজা লৈ আছোঁ। আমাৰ চিটকেইটা পোৱাৰ পিছত ট্ৰেইনখন যিহেতু বহুত বেছি লেট হৈ আছিলে সেইকাৰণে কিনো নকৰিম বুলি ভাবি ট্ৰেইনৰ বাকীকেইটা ডব্বা ফুৰিবলৈ গ'লোঁ। বাপৰে ইমান সময় ৰোৱাৰ পিছত ফাইনেলি আমাৰ ট্ৰেইনখন এৰিলে। আৰু ট্ৰেইনখন এৰাৰ পিছত আমাক আৰু কোনে পায় দুয়োজনীয়ে একদম ভিডিঅ' আৰু ফটোশ্বুট কৰাত লাগি গ'ল। আমি ভিডিঅ' আৰু ফটোশ্বুট কৰাত লাগি থকা কাৰণে আমাৰ ভাইটি দুজনে মুখ ফুলাই বহি গ'ল। তেওঁলোকক হেনো আমি ভিডিঅ' আৰু ফটোত আনাই নাই, সেয়েহে তেওঁলোককো ভিডিঅ'ত ইনক্লুড কৰি দিলোঁ। অহা সময়ত ইমান বেছি ঠাণ্ডা পাইছিলোঁ, সেয়েহে ট্ৰেইনতো ঠাণ্ডা পাম বুলি এগালমান কাপোৰ পিন্ধি আহিছিলোঁ। কিন্তু ট্ৰেইনত উঠি ইমানেই গৰম ধৰিলে তো ওপৰৰ চুৱেটাৰটো খুলিয়াই দিলোঁ। পিছত আকৌ আমি লাগি গ'লোঁ আমাৰ ৰীল আৰু ভিডিঅ' বনোৱাত। হ'লে কি হ'ব, ট্ৰেইনখন অকণমান সময় গৈ আকৌ ৰৈ দিলে। এতিয়াই ভাবিলোঁ যিহেতু ট্ৰেইনখন ৰৈয়ে আছে খাবলৈ বুলি কিবা কিবি বস্তু লৈ লোৱা ভাল। আৰু সেয়েহে মই ভাইটি দুয়োজনকে কিবা খাব বস্তু আনিব দিলোঁ। আৰু তেওঁলোকক আনিব দি নিজৰ মনটো ৰাখিব নোৱাৰি ময়ো দোকানলৈ বুলি আগবাঢ়িলোঁ। বুলি ওলাই গ'লোঁ যদিও মই কিন্তু একো বস্তু কিনিবই সময় নাপালোঁ, কাৰণ সেইখিনি সময়তে ট্ৰেইনখন যাবলৈ বুলি ওলালে। আৰু সেয়েহে দৌৰা দৌৰিকৈ নিজৰ ডব্বাটোত উঠি গ'লোঁ। আৰু ডব্বাটোত উঠি ওপৰৰ চিটত উঠিবৰ কাৰণে পাগলামিখন ষ্টাৰ্ট হৈ গ'ল আমাৰ। ইমান ট্ৰাই কৰাৰ পিছতো মই ওপৰৰ চিটত উঠিব নোৱাৰিলোঁ, কাৰণ মোৰ ওপৰৰ পৰা বহুত ভয় লাগে। আৰু ওপৰত উঠিব নাপাই আকৌ আহি নিজৰ চিটতে বহি গ'লোঁ। ইয়াৰ পিছত খানা খাই নিজৰ চিটকেইটাত শুই ল'লোঁ। কিন্তু শুলে কি হ'ব, ট্ৰেইনৰ জাৰ্ণিত জানো শুব পাৰি? ইমান বাৰু কিমানজনত এই ট্ৰেইন যাত্ৰাত টোপনি আহে কওকচোন? মোৰ কিন্তু অকণমানো টোপনি নাহিল। সেয়েহে কিনো নকৰিম বুলি ভাবি আকৌ ভিডিঅ' কৰাত ষ্টাৰ্ট কৰিলোঁ। যিহেতু টোপনি অহা নাই তো মই ৰিংকুক কেনেকৈ শুব দিব পাৰোঁ, হয়নে নহয়? সেয়েহে ৰিংকুকো পুৰা ডিষ্টাৰ্ব দিয়া দায়িত্বটো মই নিজৰ বুলি ভাবি তাইকো মই শুব দিয়া নাই। ফাইনেলি আমি আজিৰ যাত্ৰা শেষ কৰি NGP আহি পালোঁ। NGP ষ্টেচনত নামি ফিল কৰিলোঁ ইমানেই ঠাণ্ডা পৰিছে ইয়াত। এইবাৰ যে আমি কাপোৰ পিন্ধি আহিছিলোঁ এইবোৰে একো কামেই দিয়া নাই। সেয়েহে গোটেই কেইজনে মিলি গৰম চাহ একাপ খাই ল'লোঁ। খাই থাকোঁতে আমি যিখন গাড়ী গেংটকলৈ যাবলৈ বুলি ভাড়া কৰিছিলোঁ সেই গাড়ীখনৰ ড্ৰাইভাৰৰ ফোন আহিলে অলৰেডি। আৰু সেয়েহে গাড়ীখনত উঠিবলৈ বুলি আমি ষ্টেচনৰ বাহিৰলৈ বুলি ওলাই আহিলোঁ। এইকেইজনক দেখি লাগিছে মোতকৈ বেছি ঠাণ্ডা যেন তেওঁলোকৰহে লাগিছে। বাপৰে গোটপি মাফলাৰ লগাই অৱস্থাই নাই। ইপিনে ৰিংকুক চাওকচোন, ইমান ডাঙৰ বেগটো তাই যে দাঙি আনিছে, একদম কাচু যেন অৱস্থা হৈছে তাইৰ। বাৰু ওলাইতো আহিলোঁ, কিন্তু আমি গাড়ীখন বিচাৰিয়ে পোৱা নাই। সেয়েহে গোটেই কেইজনে আমি গাড়ীখন বিচৰাত লাগি গ'লোঁ। আৰু গাড়ীখন বিচাৰি ফাইনেলি আমি গাড়ী ড্ৰাইভাৰজনক পালোঁগৈ। আৰু গাড়ী ড্ৰাইভাৰখিনি গাড়ীখনত উঠাই আমি গেংটকলৈ বুলি ৰাওনা হ'লোঁ। বাই বাই। আৰু এটা নতুন ভিডিঅ' লৈ আহি আছোঁ, তেতিয়ালৈকে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব। বাই বাই।